So hey everyone, welcome to my channel Putu's Diary. So আজি ভিডিওটো মই আবেলি পৰা স্টার্ট কৰি দিছো। এতিয়া বৰ্তমান বাজি আছে 4:20 মান হ'লগে। মানে পুৱা স্টার্ট নকৰিলো, ইয়াত মানে ইমান হাল্লা হৈ আছে পুৱাৰ পৰাই, মানে এই চাৰিওফালে বিল্ডিং বনাই আছে তো তাৰে বিল্ডিঙৰ কাম চলি থাকে। পুৱাই 6টা বজাৰ মানৰ পৰাই কাম চলে, এতিয়ালৈকে কাম চলি আছিল। তো সেইকাৰণে মই ভিডিওটো স্টার্ট নকৰিলো আৰু ডাইৰেক্ট ছাতৰ ওপৰত আহি ইয়াতে ভিডিওটো স্টার্ট কৰি দিছো আৰু ইয়াৰ পৰাই কন্টিনিউ কৰিম বুলি ভাবিছো। আপোনালোকে বৰ নহব, চাই যাব। বৰ্তমান মই আহিছো মানে ছাতৰ ওপৰত, যেহেতু তলত কাপোৰ মেলি দিয়া ব্যৱস্থা নাই, সেইকাৰণে ছাতৰ ওপৰত কাপোৰ মেলি দিছো। এয়া কাপোৰ ইয়াত মেলি দিছো আৰু এতিয়া কাপোৰখিনি শুকালগে নিবলৈ আহিছো। তো বেলি মাৰ যাবই আৰু এই চাওকচোন, বেলি মাৰ যাবই লাহেকে, এই চাওক। তো কাপোৰখিনিও শুকালে, তো এতিয়া কাপোৰখিনি নিবলৈ আহিছোঁ। চাওক না গাইজ, আৰু কাম ষ্টাৰ্ট হ'ল, মানে হাল্লা আপোনালোকক মানে শুনাই দিছোঁ। এয়া চাওক, এনেকৈ মানে ৰাতিপুৱাৰ পৰা চলিয়ে আছে। আৰু তেওঁৰ নাইট ডিউটি আছিলে, নাইট ডিউটিৰ পৰা 6:30মান বজাত আহিছিলে, ভালকৈ হোৱাই নহ'ল, ইমান হাল্লা হৈ থাকে। মানে আমি ইয়াত যেতিয়াৰ পৰা শ্বিফ্ট হৈছোঁ তেতিয়াৰ পৰা মানে এই বিল্ডিংবিলাক বনাই আছে, এইটো বিল্ডিং এই চাৰিওফালে বিল্ডিং বনাই আছে। মানে আহাৰ পৰাই শান্তিত এদিনো মানে থাকিবই পৰা নাই, ইমান হাল্লা হৈ থাকে পুৱাৰ পৰাই। তো তেনেকৈ আছোঁ আৰু, বেয়াও লগা নাই, ভালেই লাগে থাকি ইয়াত। এতিয়া কাপোৰখিনি লৈ লওঁ। কাপোৰ শুকালে মোৰ অলৰেডি। মই যে ইয়াত বকি আছোঁ, এই সৰুটো বিল্ডিঙৰ পৰাই মানুহবিলাকে চাই আছে, ভাবি আছে তাই কি কৰি আছে অকলে মোবাইলটো লৈ। ৰ'ব আমাৰ ছাতৰ ওপৰখিনি আপোনালোকক দেখাই দিওঁ এবাৰ কেনেকুৱা। এনেকৈ মই আহিছোঁ আৰু এনেকৈ আহি পেলাই এনেকৈ আহি এইখনেই আমাৰ ছাদখন। ইয়াত কাপোৰ মেলি দিওঁ আৰু এইবিলাক বেলেগৰ কাপোৰ, যিহেতু ইয়াত বেলেগেও মানে ভাড়া থাকে, বেলেগৰ কাপোৰ এইবিলাক। মোৰ কাপোৰ ল'লোগৈ। তো এইখনেই হৈছে আমাৰ ছাদৰ ওপৰ ভাগ, আপোনালোকক দেখাই দিলোঁ অলপমান। তো এতিয়া যাওঁ বলক ৰুমলৈ। আৰু ৰুমৰ পৰা সোমাই মোৰ এইটো মন্দিৰটো চাওকচোন। মন্দিৰটোত প্ৰায়ভাগে লাইট জ্বলিয়ে থাকে, মানে আন্ধাৰ কৰি থ'ব ভাল নালাগে, সেইকাৰণে লাইট জ্বলাই থৈ দিওঁ। তো এতিয়া মই খিৰিকীৰ মুখত বহি পেলাই অলপমান ৰাস্তাৰ পৰিৱেশ চাই আছোঁ। যিহেতু বৰ্তমান মই বৰ তেওঁ নাই, অলপ ওলাই গৈছে, সেইকাৰণে তেওঁৰো অপেক্ষা কৰি আছোঁ। আমি যিহেতু ক'ৰবাত মানে বজাৰলৈ যাম আৰু বজাৰত কিবাকিবি আনিব লগা আছে। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বিল্ডিঙৰ, তাৰে চাই আছোঁ মই কেনেকৈ কি কৰি আছে মিস্ত্ৰীবিলাকে, সেয়াই চাই আছোঁ। আপোনালোককো দেখাই দিওঁ অলপমান। তো খিৰিকীৰ পৰা মানে এইটো ভিউ দেখা পায়, মোৰ বিচনাখনৰ পৰাই এইটো ভিউ দেখা পায়। আৰু এইবিলাক বিল্ডিং বনাই আছে আৰু এইখন বিচনাত আমি শুওঁ, এইটো বিল্ডিং বনাই আছে। তো ভাব কেনেকুৱা হাল্লা, এই হাল্লা বুলি কওঁতে চলিয়ে গ'ল মানে মেচিন। তো ভাব কেনেকৈ হাল্লা কণ্টিনিউৱাছলি 6টা বজাৰ পৰা এতিয়ালৈকে চলিয়ে আছে, কেনেকৈ আছোঁ মানে আমি। আৰু এইটো হৈছে ৰাস্তাটোতো ক'বই নালাগে, এনিটাইম গাড়ী মটৰ, বাপৰে বাপ, এয়াই পৰিৱেশ আৰু। গাইজ, এতিয়া মানে তেওঁ আহিল আৰু দৰ্জাত নক কৰি আছে, মই এতিয়া খুলিব যাই আছোঁ। তো লওকচোন। অ' ৰ'বা, আহিছোঁ মই। Come on. ক'ত যাবা? ফাল্টুকে যাওঁ না, অলপ না মই অলপ না। তো গাইজ, এতিয়া আমি অলপ বজাৰ কৰিবলৈ যাওঁ। আপোনালোককতো আগতে কৈছোঁৱে, মানে মই অলপমান ৰেষ্ট কৰিলোঁ, তাৰপিছত আহিল, এতিয়া যাওঁ ওলাওঁ। তাৰপিছত দেখাই আছোঁ আপোনালোকক চবখিনি। কি হ'ল, প্ৰথম আমি একাপ চাহ খাই লওঁ, তাৰপিছত আমি ওলাওঁ। তো এতিয়া চাহ কৰোঁ বলক।
মানে চাহ খাই আছে তেওঁ গাখীৰ কম হ'ল সেইকাৰণে মোৰ কাৰণে আৰু নবনালোঁ তেওঁকে বনাই দিলোঁ মতলা আহিছে চাই খোৱা উপায় নাই তো গাইজ এতিয়া ওলাই মেলি ৰেডি হ'লোঁ মানে তেনেকৈ ষ্টাইল ষ্টাইল একো কৰা নাই যিহেতু ওচৰতে আমি যাম বজাৰখন ওচৰতে সেইকাৰণে অলপ এনে ক্ৰীম লগাই ল'লোঁ আৰু লিপ বাম অলপ লগাই দিলোঁ তো এনেকৈ ৰেডি হ'লোঁ এটা চুৱেটাৰ পিন্ধি তো এতিয়া আমি যাম ব'লা যাওঁ ব'লা নহ'লে আৰু মোৰ দৌৰা দৌৰি হ'ব ভাত তাত বনাওঁতে কি ৰখি আছ ব'লা চাবি ভাত ল তো এতিয়া যাওঁ ব'লক বজাৰৰ মুখে কি আৰু কি ৰখলা ইমান লেজিয়ে পাইছোঁ তাত এতিয়া অলপ মাংস লৈ লওঁ মানে মাংসৰ দোকানত গৈ আছোঁ মাংস লৈ লওঁ অলপ এতিয়া আমি অকণমান মাংস ল'বলৈ আহিছোঁ আৰু প্ৰায় এইখনতে আমি মাংস লওঁ তো মানুহজনেও চিনাকি যেন হৈ গৈছে আৰু এইটো হৈছে সেই ৰাস্তাটো মানে নলবাৰীৰ চাইডে আহিলে এইফালেৰে গুৱাহাটী যাব পাৰি ধুই না দিবাচোন আৰু এইখন হৈছে ছ'চাইটিৰ চকৰ ডেইলি বজাৰখন কিন্তু বজাৰখন দিনত নবহে গধূলিহে বহে তো আমি প্ৰায়ভাগে গধূলি বজাৰলৈ অহা হয় আৰু ইয়াতে কিন্তু আমি প্ৰায়ভাগ বস্তু যিহেতু আমাৰ ৰুমৰ পৰাই ওচৰতে ম'ম' দিবচোন এক প্লেট ম'ম' দেখিলে ৰ'ব পাৰি জানো তো সেইকাৰণে মই ম'মৰ দোকানলৈ দৌৰি গ'লোঁ আৰু ম'ম' খালোঁ তো একো সুধিলোঁ খাই নে নাখায় কিন্তু তেওঁৰ এইবিলাকত একেবাৰে ইণ্টাৰেষ্ট নাই তো এতিয়া মানে বজাৰৰ পৰা আহিলোঁ বজাৰৰ পৰা বিশেষ একো কিনিব লগা নাছিল অলপমান মানে তেওঁ বোলে পোলাও খায় সেইকাৰণে পোলাওৰ যা যোগাৰ অলপ আনিলোঁ কি আনিলোঁ আপোনালোকক অলপ দেখাই দিওঁ তো চাউল আনিছোঁ ইণ্ডিয়া গেট বাসমতি ৰাইচ তাৰপিছত অকণমান ড্ৰাই ফ্ৰুটছ আনিছোঁ পোলাও বনালে লাগে এয়া কাজু খোলা কাজু আৰু এয়া কিচমিচ নে খিচমিচ যি কি নহওক বাৰু তাৰপিছত অকণমান মাংস আৰু ধনিয়া এয়াই আনিলোঁ আৰু ফাৰ্ষ্ট ব্লগত পোলাও বনাইছিলোঁ আৰু আজি বনাম মানে ইমান দিনে খোৱাই নাই আমি বেছিভাগ মানে বিৰিয়ানীয়ে খাওঁ পোলাও খোৱা নহয় তেনেকৈ যিহেতু তেওঁ বিৰিয়ানী খাই বহুত ভাল পায় সেইকাৰণে আজি বাৰু পোলাওৱে খাই চাওঁ ইয়াত মানে বহুত গৰম পৰিছে আৰু গৰম পৰিছে মানে পৰিলে দিয়ক আৰু গৰম চুৱেটাৰটো পিন্ধি আছোঁ যদিও মানে বহুত গৰম আৰু ৰুমৰ ভিতৰত থাকিলেতো মই চুৱেটাৰ টুৱেটাৰ একোৱেই নিপিন্ধোঁ এটা হাত চুটি চলা পিন্ধি থাকোঁ বা তেনেকৈয়ে থাকোঁ আৰু গাঁৱৰ ফালে ঠাণ্ডা বুলি কৈ আছে গাঁৱৰ ফালে ঠাণ্ডা কমা নাই ঠাণ্ডা বাৰু ইয়াতো লাগে যেতিয়া ৰাতিপুৱাই 6টামান বজাত ঠাণ্ডা লাগে বা ৰাতি বহুত দেৰিলৈকে 12টামান বজাৰ পৰা ঠাণ্ডা পৰে কিন্তু এতিয়া একেবাৰে ঠাণ্ডা নাই তো আপোনালোকৰ তাত মানে ৱেডাৰবিলাক কেনেকুৱা জনাবচোন মই এটা কথা কওঁ মানে মোক এনেকৈ ঢেঁকীৰ ওপৰত দেখি আপোনালোকে বেয়া পায় নেকি মেকআপ চেকআপ লৈ কি কৰি থাকিম ভিডিঅ' মানে যেনেকুৱা মই তেনেকুৱাই মই ভিডিঅ' বনাব বিচাৰোঁ যেনেকুৱা মই ৰিয়েলত তেনেকুৱাই আপোনালোকক দেখাওঁ তো সেইকাৰণে মই এই ৰূপতে আহি যাওঁ একো মানে নলগাওঁ মুখত ক্ৰীম অকণমান সানিয়ে ভিডিঅ'টো বনাই দিওঁ তো বেয়া লাগিলেও উপায় নাই মই তেনেকৈ বনাওঁ তো ক'ৰবাত ওলাই গ'লেহে মানে ক'ৰবাত অকেজন থাকিলে অলপ মেকআপ চেকআপ কৰি যাওঁ কিন্তু এনেই মোক ভিডিঅ'ত এনেকৈয়ে দেখা পাব মানে এই ৰূপতে এতিয়া মই পোলাও বনাবলৈ আহিছোঁ মানে মাংসৰ পোলাও তো তাৰ কাৰণে যোগাৰ কৰি ল'লোঁ আৰু ৰেচিপি নিদিওঁ চবে জানেই ৰেচিপি দি মই নাথাকোঁ এতিয়া বনোৱা হোৱাৰ পিছত আপোনালোকক দেখাই দিম তো এতিয়া যোগাৰখিনি আপোনালোকক দেখাই দিওঁ কি ল'লোঁ মই লৈছোঁ মাংস বনোৱাৰ কাৰণে আলু
পিঁয়াজ এনেকৈ মানে এৰুৱাই থৈ দিছোঁ কেইটামান লৈছোঁ কাজু পোলাও বনোৱাৰ কাৰণে আৰু এই কিচমিচটো আনিছিলোঁ কিন্তু কিচমিচটো মানে গোটেই পকাই ধৰিছে গাইজ ভিতৰৰ ফালে চব মানে পোক সোমাই আছে তো সেইকাৰণে এইটো নিদিওঁ কেঞ্চেল তো এই জলকীয়া ল'লোঁ আৰু পোলাও দিবৰ কাৰণে অলপমান ভেজিটেবল গাজৰ মটৰ আৰু বিন লৈছোঁ তো এইখিনি হ'ল পোলাওৰ যোগাৰ মানে এইখিনি পোলাওৰ যোগাৰ আৰু এইখিনি মই এতিয়া মাংস বনোৱা হোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ কলা কেৰাহী পাতি দিছোঁ আৰু এই কলা কেৰাহীটোতে বনাম এতিয়া চিকেন তো আপোনালোকক লগ পাইছোঁ হোৱাৰ পিছত তো এয়া হ'ল মাংস ৰেডি আৰু এতিয়া পোলাও বনাওঁ তো ইয়াত পোলাও বহে দিলোঁ আৰু এতিয়া এটা চিটি আহিব লাগিব আৰু এটা চিটি অহাৰ পিছত পোলাও ৰেডি হৈ যাব তো এয়া হৈছে আজিৰ থালি আৰু এয়া হ'ল পোলাও আৰু এয়া চিকেন তো এতিয়া মই তেওঁক দিওঁ খাব তেওঁ খাই লৈ যাব ডিউটিত তো গাইজ এতিয়া মানে তেওঁ ভাত তাত খাই ল'লে কাৰণ তেওঁৰ 10টা বজাত ডিউটি আছে নাইট ডিউটি কি কালি গ'লেও হ'ব নাইট ডিউটিত যায় লাইটটো জ্বলাই কিনে কালি গ'লেও হ'ব কিয় পাছফালৰ পৰা অলপ বেলেগ ধৰণৰ কমেণ্ট আহিছে সেইটো আপোনালোকক মই বুজি নেদাওঁ তো এতিয়া তেওঁ নাইট ডিউটিত যায় এতিয়া মই ভাত খোৱা নাই বাৰু তেওঁ আগে যাওক তাৰপিছত মই খাম যিহেতু এইখিনি সময়ত মোৰ বহুত দৌৰা দৌৰি হয় ভাত বনাব লাগে মানে টিফিনো দিব লাগে নাইট ডিউটি কৰিলে টোপনি লাগে তো সেইকাৰণে তেওঁক টিফিন দি পঠাওঁ যাতে টোপনি নালাগে কিবা এটা খাই থাকিলে আৰু ভাল লাগে আৰু ৰাতি তো তেনেকৈ টিফিন বনাই দিলোঁ এতিয়া মানে তেওঁ যাব 10টাৰ পৰা ডিউটি আছে এতিয়া 9টা বাজি গ'ল 9:10 মান হ'ল তো তেওঁ এতিয়া যাব সেয়াই আৰু দেখছি না গাইজ কি কৈছে ল টিফিনটো লোৱা আপোনাৰ টিফিন আৰু খাব দেই ভালকৈ যাবা লাহে যাবা টাটা তেওঁ ডিউটিত গ'ল আৰু 10টা বজাৰ পৰা ডিউটি অলপ জল্দিয়ে গ'ল মানে 9:20 মান হ'ল এতিয়া সোনকালে গ'ল যিহেতু অলপ দূৰ যাব লাগে সেইকাৰণে সোনকালে যায় তো এতিয়া মই ৰুমত অকলে আৰু এতিয়া ভাত তাত খাই লওঁ অকলে ভালো নালাগে তেওঁ নাথাকিলে মানে এটা হেবিট যেন হৈ গৈছে আৰু তেওঁৰ লগত থাকি কাৰণ দুয়োটাই মিলি ভাত খাওঁ দুয়োটাই মিলি একেলগে চবখিনি কৰোঁ সেইকাৰণে মানে অকলে ভাল নালাগে আৰু তো গাইজ আজি হৈছে নেক্সট ডে আৰু ৰাতিপুৱা গা চা ধুই আজৰি হ'লোঁ মানে এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু গা ধুবৰ দেৰি হ'ল গা চা ধুই মেলি চাহ পানী খালোঁ আৰু এতিয়া দুপৰীয়াই হ'ল ভাত বনাবলৈ যাওঁ মই জানো আৰু আপোনালোকে এইটো ভিডিঅ'ত বিশেষ একো দেখা নাপালে আৰু বিশেষ একো দেখুৱাবও নোৱাৰিলোঁ তো তথাপিতো মই কি কৰোঁ কি নকৰোঁ বা কেনেকৈ থাকোঁ সেইটোৱে অকণমান আপোনালোকক দেখাই দিছোঁ আপোনালোকে যদি মোৰ নহয় চাব তো এতিয়া জল্দি ভাত বনাব বলক কি হ'ল মোৰ ষ্টেণ্ড নাই তো সেইকাৰণে চব হাতেৰে ধৰি কৰিব লাগে অলপ অসুবিধা হয় তথাপি আপোনালোকৰ কাৰণে এইখিনি কষ্ট কৰি আছোঁ মই মানে এনেকৈ বহাওঁ মানে চাউলৰ দালি একেলগে বহাই দিওঁ চাউলৰ লগতে এটা বাটিত দালিকেইটা ধুই মেলি অলপমান পানী দি পেলাই প্ৰেছাৰ কুকাৰত একেলগে বহাই দিওঁ তো ভাত আৰু দালি একেলগে হৈ যায় আৰু সেইখিনি দালি পিছত চম্ভাৰ মাৰি দিওঁ মই তেনেকৈ বহাওঁ একো বেলেগ টেষ্ট নাপায় দেখোন মানে বেলেগকৈ ৰান্ধিলে যেনেকুৱা টেষ্ট এনেকৈ ৰান্ধিলেও তেনেকুৱাই টেষ্ট হয় দালিখনৰ আৰু কম সময়ত হৈও যায় তো সেয়াই মই টেকনিক কৰোঁ তো আপোনালোকে এনেকৈ ৰান্ধে নে নাৰান্ধে ক'বচোন তো এনেকৈ চাউলকেইটা ধুই মেলি পানী দিলোঁ আৰু ইয়াত মই দালিৰ বাতিটো বহাই দিম আৰু দালিটো অকণমান পানী দিছোঁ আৰু ঢাকন মাৰি দিম তো এতিয়া ইয়াত ভাতকেইটা হৈ থাকক আৰু বাকী মই যি বনাওঁ সেইখিনি কাটি লওঁ তো মানে মিষ্টাৰে বৰ্তমান শুই আছে আৰু আপোনালোককো অলপমান মনে দেখাই দিওঁ কাৰণ তেওঁ কেমেৰাৰ আগততো তেনেকৈ নোলায়ে লাজ কৰে তো মনে দেখাই দিওঁ বোলক সেয়া চাওক তেওঁ শুই আছে গম পালে যে মোক ভাল গালি দিব
মই ভিডিঅ' কৰি থাকোঁতে মানুহজনে শাৰীয়ে পাই গ'ল উঠা এতিয়া 12:30 বাজিল আৰু যাব লাগিব দেখোন উঠা জলদি উঠা তো এতিয়া মই ইয়াত সৰু সৰু গাজৰ আৰু বিন বইল হ'ব দিছোঁ এইখিনি মানে ফ্ৰাই কৰিম আৰু সেইকাৰণে অলপমান বইল হ'ব দিছোঁ তো আলুখিনি বইল হোৱা সময়খিনি আপোনালোকক এটা কথা কওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে মানে নন ছাবস্ক্ৰাইব মানুহ বেছি আৰু তো ভিডিঅ'বিলাক যিহেতু চাই তো ছাবস্ক্ৰাইব কৰি দিব যিহেতু ছাবস্ক্ৰাইবত কোনো ধৰণৰ পইচা নালাগে তো কৰি দিব তেতিয়া মই ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম তো দুপৰীয়া সাজৰ চিম্পল থালিখন মোৰ ৰেডি আৰু আজি এনেকৈ চিম্পলকৈ খালোঁ কেতিয়াবা এনেকৈ খায়ো ভাল লাগে দিয়কচোন আহিছিলা মাত্ৰ আৰু যাবাৰে হ'ল কষ্ট কৰে বহুত চলিটোই আমাৰ একো নাই কষ্টৰ ফল সদায় মিঠা তো আৰু এতিয়া যাব ডিউটিত কষ্টৰ ফল পলাও ৰাতি হ'ব নেকি ৰাতি বিৰিয়ানী অ'কে যাবা ভালকৈ